Hello guys, good morning. আশা কৰো আপোনালোকৰ ভাল আৰু মোৰো মজা। আজি ভাবিলো ব্লগ এটা বনাও আৰু এতিয়া ৰাতিপুৱা আছে দেই মানে কালি ইমান বৰষুণ দিছিলে মানে কি কম আমাৰ ঘৰৰ চব পথাৰ যায় গোটেই পথাৰবোৰ একদম পানী ইমান ধুনীয়া হ'ব তাৰপিছত মই বোলো পানীখিনি ফাৰ্ষ্ট আপোনালোকক দেখুৱাই ল'ম চব মানে মই ক'ৰবাত নদী এখনৰ কিনাৰত থকাতে লাগিছে ইমানে পানী হয় আকৌ ইমান পানী আৰু আপোনালোকক আকৌ দেখুৱালোঁ আৰু এতিয়া মই গা ধুমগৈ গা ধুই অনলাইন ক্লাছ কৰিম অনলাইন ক্লাছ কৰাৰ পাছত বনাম যি খাবলৈ বনাম আৰু দেখুৱাম আপোনালোকক ভ্লগটো কিন্তু মই নিজে গম নাপাওঁ যে ভ্লগটো লাষ্টলৈকে কি হ'ব একো নাজানো আপোনালোকে চাই থাকক যি কৰোঁ দেখাই যাম আৰু আশা কৰোঁ ভাল পাব চাগে আৰু মই গা চা ধুই আজৰি হৈ আহিলোঁ দেখিছে ড্ৰেছ চেঞ্জ কৰি আহিলোঁ আৰু গা চা ধুই অনলাইন ক্লাছ কৰি আজৰি হৈ আহিলোঁ আৰু আমাৰ এইফালে আজি লাইটটো নাই সেইকাৰণে কিমান দূৰ ভিডিঅ'টো কৰি যাব পাৰোঁ মই গম নাপাম কিন্তু তথাপি মোক দেখাই যাম মানে যেতিয়ালৈকে চাৰ্জটো থাকে ফোনত তেতিয়ালৈকে দেখাই যাম এতিয়া মায়ে মানে কিবা বনাব মই দেখাম কি বনাওঁ আৰু আজি ডাঙৰ মাছ এজনী লৈছিলে সেইটো বনাব আপোনালোকক দেখাম চাই যাব ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই যাব মই আবেলিলৈকে দেখাম আবেলি পৰিৱেশটো দেখাম তাৰপাছত আবেলিলৈকেহে দেখাম মই ৰাতি নেদেখাওঁ আৰু এয়া মায়ে ধুনীয়াকৈ মাছৰ লগত হালধি এনেকৈ তেল নিমখ দি সানি লৈছে তাৰপিছত এয়া মাছৰ মূৰটো কচুৰ লগত বনাব খাই যিটো বহুত ভাল লাগে আপোনালোকে চাগে খাইছে আৰু মই বিৰাটেই ভাল পাওঁ আৰু এয়া মাছৰ কণীখিনি ধুনীয়াকৈ মায়ে উলিয়াই লৈছে উলিয়াই পিনি এতিয়া এইখিনি ভাজিব ভাতৰ লগত ভাজিব চবেই খাই চাগে আৰু আমাৰ ঘৰত তেনেকৈ ভাত মায়ে সদায় জুহালত বনায় আগৰ পৰা জুহালত বনাই আহিছে গেছত নবনায় আৰু এতিয়া এইখিনি কচুখিনি ধুনীয়াকৈ ধুই ল'ম আৰু এইখিনি কুটি ল'ম ধুনীয়াকৈ তাৰপিছত কুটি লৈ মাছৰ মাথাটোৱে সৈতে এইটো শাক বনাম মই যে কৈছিলোঁ কাৰেণ্টটো নাই বুলি কাৰেণ্টটো নথকাৰ কাৰণে ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ কিন্তু বাফোনত ফটো মাৰিছিলোঁ সেই ফটোবোৰ আপোনালোকক দেখুৱাই দিম আৰু ৰিলচ বনাইছিলোঁ ইনষ্টাগ্ৰামৰ চ' চাই ল'ব লাগে এতিয়া ৰিলচকেইটা আৰু আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব নতুনকৈ অহা ভিডিঅ'বোৰ পাই থাকিব আৰু বেয়া লাগিলে ক'ব লগা একো নাই আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰি দিব বাই বাই